নমস্কাৰ, মোৰ এই চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দীপাৱলীৰ আগতে ধনতেৰাছ কিয় পালন কৰা হয় আৰু উদযাপনৰ কাৰণ কি আমি বহুতে জানো যদিও বহুতে নাজানো। সেয়েহে আজি এই ভিডিঅ'টো মই যিখিনি জ্ঞাত সেইখিনি তোমালোকক শিকাবলৈ চেষ্টা কৰিছোঁ। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ক'ৰবাত যদি কিবা ভুল দেখা তেন্তে তোমালোকে মোক শুধৰাই দিবা। প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখত ধনতেৰাছৰ উৎসৱ পালন কৰা হয়। সোণ, ৰূপ, ঝাৰু আৰু নতুন বাচন ক্ৰয়ৰ বাবে ধনতেৰাছ দিৱস অতি শুভ বুলি গণ্য কৰা হয়। দীপান্বিতাৰ প্ৰাকমুহূৰ্তত গণেশ আৰু লক্ষী দেৱীক একেলগে উপবাস উপাসনাৰে পূজা অৰ্চনা কৰা হয়। এই উৎসৱ মূলতঃ উত্তৰ ভাৰতীয়। এই উৎসৱত সোণ বা তেনে কোনো মূল্যৱান ধাতু ক্ৰয় কৰা হয় যাতে গোটেই বছৰ জুৰি ঘৰত বা ব্যৱসায়ত লক্ষী থাকে। 5 দিনীয়া পোহৰৰ উৎসৱ দীপাৱলী ধনতেৰাছৰ পৰাই আৰম্ভ হয়। ধনতেৰাছ উপলক্ষে ভগৱান ধনন্তৰী আৰু যমৰাজ পূজাৰ পৰম্পৰা আছে। ধৰ্মগ্ৰন্থ অনুসৰি কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখত সাগৰ মন্থনৰ সময়ত ভগৱান ধনন্তৰী অমৃতৰ পাত্ৰটোলৈ আবিৰ্ভাৱ হৈছিল। এইকাৰণে এই তিথিক ধনতেৰাছ বা ধন ত্ৰয়োদশী বুলিও কোৱা হয়। ধনতেৰাছৰ দিনা ধনন্তৰী ভগৱানৰ উপৰিও দেৱী লক্ষ্মী, ধনৰ প্ৰভু কুবেৰ আৰু মৃত্যুৰ প্ৰভু যমৰাজকো পূজা কৰা হয়। এই দিনটোৰ পৰাই আৰম্ভ হয় দীপাৱলী উৎসৱ। ভগৱান ধনন্তৰী সাগৰৰ পৰা আবিৰ্ভাৱ হোৱা তাৰিখটো আছিল কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখ। ভগৱান ধনন্তৰীৰ হাতত পাত্ৰ লৈ সাগৰৰ পৰা আবিৰ্ভাৱ হৈছিল। সেয়েহে এই উপলক্ষে বাচন বৰ্তন ক্ৰয় কৰাৰ পৰম্পৰা অব্যাহত আছে। ভগৱান ধনন্তৰীক ভগৱান শ্ৰীহৰি বিষ্ণুৰ অংশ বুলিও গণ্য কৰা হয়। ভগৱান ধনন্তৰীয়ে সমগ্ৰ বিশ্বতে চিকিৎসা বিজ্ঞানৰ প্ৰচাৰ কৰিছিল। ধনতেৰাছৰ উৎসৱ প্ৰতি বছৰে ধনন্তৰীৰ আবিৰ্ভাৱৰ স্মৃতিত পালন কৰা হয় আৰু ধনন্তৰী ভগৱানক ৰীতি-নীতিৰে পূজা কৰা হয়। ধনতেৰাছ দুটা শব্দৰে গঠিত। প্ৰথম ধন আৰু দ্বিতীয় তেৰাছ, যাৰ অৰ্থ 13 গুণ ধন। ভাৰতীয় সংস্কৃতিত স্বাস্থ্যক সৰ্বাধিক সম্পদ বুলি গণ্য কৰা হয়। ইয়াৰ লগতে এই দিৱসটো ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস হিচাপেও পালন কৰা হয়। ভগৱান ধনন্তৰীৰ দুদিন পিছত সাগৰৰ পৰা মাতৃ লক্ষ্মী আবিৰ্ভাৱ হয়। সেয়েহে ধনতেৰাছৰ দুদিন পিছত দীপাৱলী উৎসৱ পালন কৰা হয়। ভগৱান ধনন্তৰীক পূজা কৰি স্বাস্থ্য আৰু সুখ লাভ কৰে। ধনতেৰাছৰ অৰ্থ হৈছে ধন টকা পইচা দিশটোৰ পৰা অৰ্থনৈতিক দৰিদ্ৰতাৰ পৰা মুক্তি পোৱা। এটা পৰিয়াল অৰ্থনৈতিকভাৱে স্বাস্থ্যৱান হোৱা, শক্তিশালী হোৱা তথা দৰিদ্ৰতাৰ পৰা ধনী হোৱাৰ দিশলৈ এখোজ এখোজকৈ গতি কৰা। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা ৰাখিলোঁ তোমালোকৰ কাৰণে এই ভিডিঅ'টো সহায়ক হ'ব আৰু নিশ্চয় তোমালোকে ধনতেৰাছৰ বিষয়ে অলপ হ'লেও বুজিব পাৰিলা। যদি ভাল পালা তেন্তে লাইক নিশ্চয় কৰি থবা আৰু নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থবা। ধন্যবাদ।